বিনোদ পল্ট্ৰিলৈ আপোনালোকক ৱেলকাম জনাইছোঁ। মই আজি আপোনালোকক মোৰ বৰ্ডিং ছিষ্টেমটোৰ বিষয়ে জনাম। আপোনালোকেও ভালকৈ জানি লওক বৰ্ডিং ছিষ্টেম, বতা চৰাই বৰ্ডিং কেনেকৈ কৰে। এইটো মোৰ বৰ্ডিং হাউচ। বৰ্ডিং হাউচটো ভালকৈ চাই লওক। এইটো মোৰ বৰ্ডিং হাউচ। মই পাল দি পলিথিন দি সম্পূৰ্ণকৈ হাৱা সোমাব নোৱাৰাকৈ বেৰি থৈছোঁ। এইটো বৰ্ডিং হাউচ। ঠাণ্ডা দিনত বেৰিছিলোঁ বাৰু, এতিয়া গৰম দিনত অলপ এইবোৰ আঁতৰাব লাগিব, যথেষ্ট বেছি গেছ হৈ যাব পাৰে গৰম দিনত। এখন ওপৰত মোৰ পাল আছে। এইটো মোৰ ফাৰ্ষ্ট বৰ্ডিং হাউচটো চাই লওক। এইটো মোৰ আৰু আপোনালোকে বৰ্ডিং কেনেকৈ কৰিব মই সেইটোৰ বিষয়ে জনাম এতিয়া। আপোনালোকে ফাৰ্ষ্ট 2 ফুটীয়া প্লেন শ্বীট ল'ব। প্লেন শ্বীট লৈ এনেকৈ এইটো 2 ফুটীয়া প্লেন শ্বীট, 2 ফুটীয়া প্লেন শ্বীট লৈ ৰাউণ্ড কৰিব। এনেকৈ ৰাউণ্ড কৰি 15 ফুট প্লেন শ্বীট আনিলে 500 পোৱালি বৰ্ডিং কৰিব পাৰি। এনেকৈ ৰাউণ্ড কৰি ল'ব। আজি মই 3000 বতা চৰাই পোৱালি বৰ্ডিঙৰ কাৰণে এইটো বৰ্ডিং হাউচ ঠিক কৰিছোঁ। আপোনালোকক জনাইছোঁ কেনেকৈ কৰিব লাগে। এইটোত 1000 বৰ্ডিং পোৱালি, এইটোত 1000 আৰু এইটোত 500 আৰু এইটোত 500। এইটো মোৰ ৰেডি হৈ আছে পোৱালি। আজি ৰাতি পোৱালি ভৰাম আৰু কাইলৈ আপোনালোকে মই কেনেকৈ বৰ্ডিং ৰাখিছে সেইটো ছিষ্টেমে জানো। ফাৰ্ষ্ট আপোনালোকে এইটো কৰিব, 2 ফুটীয়া প্লেন শ্বীট দি ৰাউণ্ড কৰি লৈ পেলাই আপোনালোকে তলত কাঠৰ গুৰি দিব। এইটো ভুচি বুলি কয়, ভুচি কাঠৰ গুৰি দিব। তেতিয়া পোৱালিখিনি ইয়াত পেপাৰ ফাৰ্ষ্ট পেপাৰ পাৰি নিদিব। পেপাৰ পাৰি দিলে ফাৰ্ষ্ট কাঠৰ গুৰি এটা ভৰি পিছলি ভৰি ভাগিব পাৰে। তাৰ আধা ঘণ্টাৰ পিছত আপোনালোকে পেপাৰ পাৰিব। কাঠৰ গুৰি দিলে ভাল তলত, বা ভুচিও দিব পাৰে। এইটো 2 ফুটীয়া প্লেন শ্বীট দি এনেকৈ বেৰিব, কাৰণ বতা চৰাই পোৱালি যথেষ্ট ঠাণ্ডা। ব্ৰইলাৰ ফাৰ্মতকৈ বতা চৰাই বৰ্ডিং ছিষ্টেমটো যথেষ্ট বেলেগ। সেইকাৰণে মই জনাইছোঁ ব্ৰইলাৰ ফাৰ্মাৰসকলেও মোক সোধে বৰ্ডিং কেনেকৈ কৰিব লাগিব। কিন্তু বতা চৰাই পোৱালি বৰ্ডিং ছিষ্টেম অলপ টেকনিক আছে। ইহঁতক কেতিয়াও থোপা খাবলৈ নিদিব। থোপ খালে তলৰখিনি উশাহ নাপায়, মৰিব পাৰে। মই ইয়াত লাইট দি দেখুৱাইছোঁ আপোনালোকক। এইটো লাইট ছিষ্টেম 200 ৱাট লাইট জ্বলালে ভাল। যদি বেছি তাপ পায় অলপ এটা অফ কৰি দিব। এইটো মোৰ বৰ্ডিং হাউচ, আপোনালোকে ভালকৈ চাওক। এইটো লাইট দি দিছোঁ মই। বৰ্ডিং হাউচটোৱে মেইন বতা চৰাই মৰ্টেলিটিৰ কাৰণে মেইন প্ৰব্লেম হৈছে বতা চৰাই পোৱালি বৰ্ডিং ছিষ্টেম। প্ৰায় 10-12 দিন বৰ্ডিং কৰিব লাগে, তাৰপিছত এৰিব। এইটো বৰ্ডিং ছিষ্টেম ইয়াৰ মোৰ তলত কাঠৰ গুৰি দিয়া হৈছে। আৰু এটা কথা ক'ম, আপোনালোকে বতা চৰাই পোৱালি পানী দিওঁতে একদম যথেষ্ট সাৱধানতা অৱলম্বন কৰিব, কাৰণ বতা চৰাই পোৱালি পানীত সোমাই যথেষ্ট মৰে। আপোনালোকে যদি থালত পানী দিয়ে আপোনালোকে শিলগুটি দি দিব। শিলগুটি দিলে ইয়াত তাৰমানে ইয়াতে যদি ইয়াত উঠে তেতিয়া ভেজি নাযায়। ভেজি গ'লে প্ৰব্লেম হয়। বা এনেকুৱা আপোনালোকে সৰু ডিংকাৰ ল'ব। এইটো আধা লিটাৰ ডিংকাৰ, সৰু ডিংকাৰ ইয়াত দিব। এইটো সৰু ডিংকাৰ হ'লে ভাল, তেতিয়া ভেজি নাযায়। এইটো সৰু ডিংকাৰ, এই ডিংকাৰটো চাই লওক। ডাঙৰ ডিংকাৰ হ'লে বেয়া। ডাঙৰ ডিংকাৰ হ'লে আপোনালোকে কিনাৰে পাথৰ দি দিব, নতু সিহঁতি পানীত সোমাই যথেষ্ট পোৱালি মৰিব পাৰে। সেইটো কাৰণে আপোনালোকক মই বৰ্ডিং ছিষ্টেমটোৰ বিষয়ে জনাইছোঁ। এইটো মোৰ বৰ্ডিং হাউচ। আৰু কিবা জানিবলগীয়া হ'লে মোক কল কৰিব বা মেছেজ কৰিব হোৱাটছআপত। আৰু পোৱালিৰ বিষয়ে জানিবলৈ, ডাঙৰ চৰাই কণী নাপাৰিলে কণী মাংসৰ বিষয়ে কেনেকৈ মাৰ্কেটিং কৰে মই জনাম আপোনালোকক। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি জানিব বিচাৰে। ধন্যবাদ থাকিল সকলোকে।